সো এয়া আছে আমাৰ যুগান্ত, এয়া আছে যুগান্ত, এয়া হাপত কাম কৰে। এয়া আছে সমীৰণ কিৰাণা আৰু এয়া আছে জগদীশ কিৰাণা। সো এইবিলাক আমি একেলগে কাম কৰোঁ মানে। সো ভিডিঅ'টো চাই থাকিব। সো গাইজ, ইয়াতে পাৰ্চেল দিবলৈ আহিছিলোঁ। এইটো মাকৰি ৰোড হয়, ইপিনে মাকৰি যোৱা যায়, বগলামাৰী সোণাপুৰ বুলি কয়, ল' কলেজ দি সোমাই। সো ইয়াতে পাৰ্চেল দিলোঁ, এতিয়া গৈ থাকোঁ ল' কলেজ হৈ। তো ভিডিঅ'টো চাই থাকক। গাইজ, বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ কিবা এটা কামত বিজি আছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। সো গাইজ, এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকক। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সো গাইজ, এতিয়া মই নতুন কামত এটা সোমাইছোঁ, সো সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। মই নতুন কামটো সোমাইছোঁ মানে কাৰ্ডত সোমাইছোঁ, সো সেইকাৰণে ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ। সো গাইজ, এতিয়াৰ পৰা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকক, সদায় ৰেগুলাৰ ভিডিঅ' পাব। সো ক'ত ক'ত মই ডেলিভাৰী দিবলৈ যাওঁ, সো আপোনালোকক দেখুৱাই থাকিম। সো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। সো এয়া ভেন যাব, এইটো আগিয়া ছাইডে চাগে যাব এইটো। সো এয়া ডেলিভাৰী বয়বিলাক, সো পাৰ্চেলবিলাক চবে লৈ আছে। তো এতিয়া যাব চবে। এয়া হৈছে কাৰ্ড অফিচটো, কল্পনা চিনেমা হলৰ ওচৰতে হয় এইটো, বীৰচিলাৰ এপত। সো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। তো এতিয়া ডেলিভাৰী দিবলৈ গৈ আছোঁ, ক'ত ক'ত যাব বাৰু আপোনালোকক দেখুৱাই থাকিম। সো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। পাৰ্চেল দিবলৈ আহিছোঁ, এয়া দুৰ্গা মন্দিৰ মিলন নগৰত পাৰ্চেল দিবলৈ আহিছোঁ। সো মানুহজন আহি আছে।